এইটো হৈছে জালুকবাৰী AEC কলেজৰ সন্মুখৰ ৰাস্তাটো। ল'ৰা ছোৱালীৰ কাৰণে কিমান অসুবিধা হৈছে চাওক, আৰু ইয়াতে জলসিঞ্চনৰ নামত কি অৱস্থা কৰি পেলাইছে ৰাস্তাৰ চাইডক। কামখিনি সোনকালে নকৰে, এই পাইপ এইবোৰ পৰি আছে এনেকৈ, এইবোৰ গাঁত খান্দি খান্দি ৰাস্তাৰ অৱস্থা নাইকিয়া, আকৌ ঠিক ঠাক কৰি নথলে এটা ৰাস্তাটো এনেদৰে অলপ অলপকৈ হৈ যাই আছে। অলপতে পানী জমা হয়, একেবাৰে ৰাস্তাৰ অৱস্থা নাই বুলি ক'লেও ভুল নহয়। এনেই ৰাস্তাটো ইমান ঠিক নহয়, তাতে আৰু এইবোৰ কৰি কিনে ৰাস্তাটো একেবাৰে বেয়া কৰি দিছে। কোনে ক'ব এছাম ইঞ্জিনিয়াৰিং কলেজৰ সন্মুখ বুলি? এইটো কোনে ক'ব এইটো যে ইমান ডাঙৰ কলেজ এখনৰ সন্মুখৰ অৱস্থা হৈছে এয়া? কি ভাবি ৰাস্তাটো এনেদৰে খান্দে? নাখান্দিলে হয় এনেদৰে, আৰু অলপ অলপকৈ কৰি থাকে এনেদৰে গোটেই ৰাস্তাটো খান্দি মেলি কামবোৰো আধৰুৱা হৈ থাকিল। লগতে বৰষুণ আৰু এইফালে গাড়ী মটৰৰ মানুহৰ অহা যোৱা কৰাৰ অৱস্থা হৈছে এয়া। দুখন গাড়ী ভালদৰে একেলগে যাব নোৱাৰি, গাঁতত পৰাৰ ভয়। আৰু সেই টাইমত এজন মানুহ যেতিয়া খোজকাঢ়ি যাই থাকে আৰু দুখন গাড়ী একেলগে ক্ৰছ কৰি, আপোনাৰতো গম পাইছে কি অৱস্থা হ'ব। তো ভিডিঅ'টো আছিল এইখিনিৰে, আপোনালোকৰ মতামত জনাব। এতিয়া আছোঁ, বাই বাই।